এভৰিৱান ওয়েলকাম বেক টু মাই চেনেল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলোৰে ভালেই মোৰো ভাল ইয়াৰ আগৰটো ভিডিঅ'ত আপোনালোকে দেখিবলৈ পালে কেনেদৰে মই কেকৰ বেছটো বনাওঁ আৰু মই কৈছিলোঁ মানে মই ভিডিঅ'টোত কৈছিলোঁ যে মই কেকটো ক্ৰীম কেক বনাম লেয়াৰ কৰি আপোনালোকক দেখুৱাইছিলোঁ কিমান স্পঞ্জি হৈছিলে ইয়াত মই ক্ৰীম বেলৰ এই হুইপ ক্ৰীমটো ইউজ কৰিছোঁ ইয়াক ৰুম টেম্পাৰেচাৰত আনি পেলাই ইউজ কৰিব তাৰ পৰা নিজৰ জোখ অনুসৰি আপোনালোকে ক্ৰীমখিনি লৈ ল'ব আপোনালোকক যিমানটো পৰিমাণৰ ক্ৰীমৰ প্ৰয়োজন হয় কেকটো চাই আপোনালোকে হেমতে লৈ ল'ব ময়ো ইয়াত এয়া লৈ লৈছোঁ ক্ৰীম তাৰ পৰা যিখিনি বাকি থাকি যায় পেকেটটোত সেইখিনি মই ভালদৰে সিল কৰি ৰাখিছোঁ যাতে তাত কোনো বাহিৰা হাৱা মানে নোসোমায় নহ'লে বেয়া হৈ যায় ক্ৰীমখিনি বহুত দিনলৈ থোৱা বস্তু নহয় একচুৱেলি গতিকে মই দুদিনমান থলোঁ আৰু তাৰপিছত আকৌ এটা মই কেক বনাই দিলোঁ ঘৰৰ কাৰণে তাৰ পৰা ক্ৰীমখিনি ভালদৰে আপোনালোকে ফেটি ল'ব যাতে ডাবৰটো উলটাই দিলে ক্ৰীমখিনি পৰি নাযায় তেনেকুৱা কনসিষ্টেন্সি হোৱালৈকে আপোনালোকে ভালদৰে ফেটি ল'ব এয়া দেখিছেনে ক্ৰীমখিনি কিমান ধুনীয়াকৈ ফেটা হৈ গৈছে আৰু এয়া মই ডাবৰটো উলটাই দিছোঁ আৰু ক্ৰীমখিনি পৰিও যোৱা নাই গতিকে এনেকুৱা নোহোৱালৈকে আপোনালোকে ভালদৰে ফেটি ল'ব যাতে ক্ৰীমখিনি সেয়া উলটাই দিলে পৰি নাযায় তেনেকুৱা দিলে মানে কেকটোত ষ্টেবল হৈ থাকে বাকি ইয়াত মই লিকুইড ফুড কালাৰ ইউজ কৰিছোঁ মোৰ ওচৰত জেল ফুড কালাৰ আছিলে বাট কিছুমান কথা ভাবি মই জেল ফুড কালাৰটো ইউজ কৰা নাই সেইটো মই পাছত বেলেগ এটা ভিডিঅ'ত আপোনালোকক কম কিয় ইউজ নকৰিলোঁ লিকুইড ফুড কালাৰেই ইউজ কৰিব লগা হ'ল বাকি এখন কেক বেছখন লৈ লৈছোঁ তাতে মই অলপমান ক্ৰীম সানি ল'ম যাতে কেকটো হিলি নাযায় ক্ৰীমখিনি ভালদৰে সানি পেলানি এখন স্লাইচ এনেকৈ ওপৰত দি দিম তাৰপিছত তাৰ ওপৰত আকৌ মই চুগাৰ চিৰাপ দিম চুগাৰ চিৰাপ মই এনেকৈ কোনো মানে কোনোবা পেকেটত এনেকৈ চিৰাপবোৰ যে আহে যে অলপমান হেৰি কৰি দিলে হৈ যায় সেইবোৰ মই ইউজ কৰা নাই ঘৰতে চেনি পিচি থোৱা আছিলে যিহেতু মই কেকত ইউজ কৰিছিলোঁ সেই চেনিখিনিকে অলপমান গৰম পানীত ভালদৰে মিক্স কৰি পেলাই সেয়াকে ইউজ কৰিছোঁ চুগাৰ চিৰাপ একচুৱেলি কেলৈ ইউজ কৰা হয় কাৰণ কেকটো এনেওতো স্পঞ্জি হয়ে লগতে মানে কেকটো ছফ্ট হয় খাবলৈ চুগাৰ চিৰাপটো দিলে চুগাৰ চিৰাপটো দি পেলানি তাতে মই এনেকৈ ক্ৰীমখিনি ওপৰত দি লৈছোঁ তেনেকৈয়ে এখনকৈ মই এনেকৈ দি লৈছোঁ বাকী এখন দেখিছেনে ভাঙি যে গৈছিলে খেলি মেলি যে হৈছিলে কৈছিলে নহয় ভিডিঅ'টোত আপোনালোকৰ লগত এনেকৈয়ে 5খন স্লাইচ মই ভালদৰে ক্ৰীম কোটিং কৰি পেলানি এনেকৈ বেছটো মই ৰেডি কৰি থৈছিলোঁ ৰেডি কৰি পেলানি সেইদিনাখনি মই একচুৱেলি ৰাতি বনাই আছিলোঁ অলমষ্ট মানে 10 PM হৈ গ'ল আৰু তাৰ পৰা মই ভাবিলোঁ এইটো মানে থৈ দিয়া যাওক আজি আৰু কাইলৈ ৰাতিপুৱা বনাম বুলি কিন্তু পিছদিনাখনি যিটো গৰম নহয় প্ৰভু মই কেলৈ থলোঁ নিচিনা লাগিছিলে মানে ৰাতিয়ে যদি মই ভালদৰে মানে বনাই থলোহেঁতেন বহুত ভাল হ'লহেঁতেন কেকটো আচলতে মোৰ গড়বড়ে সেইটোৱে হ'ল দিনত থোৱাৰ কাৰণে পাছত মানে মই ডিজাইন দি পেলাই মানে ক্ৰীমখিনি এনেকৈ মানে ফেটিবলৈও মানে ভালদৰে পৰা নাই ক্ৰীমখিনি বায়পতি গলি গৈছে বাকী ৰাতি এনেকৈ লেয়াৰিং কৰি পেলাই মই ফ্ৰিজত ছেট হ'বলৈ থৈ দিলোঁ পিছদিনাখনি ৰাতিপুৱা নহয় একচুৱেলি পিছবেলা বুলি ক'ব পাৰি 2-3টামান বজাত মই আকৌ এই কেকটো উলিয়াই দিলোঁ এয়া দেখিছেনে ধুনীয়াকৈ ইয়াতোতো হেৰি হৈ আছে কিন্তু যেতিয়া বাহিৰলৈ উলিয়াই আহিছিলোঁ নহয় ক্ৰীমখিনি মানে কিবা ফাটিবলৈ মানে ষ্টাৰ্ট কৰিছিলে কিয় নাজানো মোৰ পৰা কিবা ভুল হ'ল নে কি নাজানো কিন্তু আগতে মোৰ লগত তেনেকুৱা হোৱা নাই আৰু সেইদিনাখনি গৰমটো সেয়া কৈছোঁ মই আপোনাক বহুত বেছি পৰিছিলে বুলি তাৰপিছত মই এইটো অৰেঞ্জ কালাৰ স্প্ৰে কালাৰ মানে ইউজ কৰিছোঁ গোটেই টাৰ্ণ টেবুলখন লেতেৰা হৈ গৈছে মই পাছত কাপোৰে চাফা কৰি দিলোঁ বাৰু তাৰ পৰা ডিজাইন দেখুৱাই থাকিবলৈ আপোনালোকক মানে ভালদৰে হেৰিয়ে নহ'ল মানে ইমানেই গৰম পৰিছিলে ক্ৰীমখিনি ছেট হোৱা নাছিলে ইফালে মোৰ খং উঠি আহিছিলে গতিকে মই ভিডিঅ' বাদতে মোৰ বস্তুটো হ'লেই হ'ল মুঠতে প্ৰায় মই ঋষি বুলি যে দেখি থৈছোঁ এইটো মোৰ মাহীৰ সৰুটো ল'ৰাৰ বাৰ্থডে আছিলে 28 জুলাই আমাৰ ঘৰৰ মানুহখিনিক খানা এটা দিছিলে আপোনাৰ দেওবাৰে 30 জুলাই মেবি আছিলে নেকি চাগে 30 জুলাইত এনেকৈ দিছিলে তাৰ পৰা ল'ৰাটোৱে কৈছিলে যে কেক এটা বনাই আনিবা বুলি গতিকে তাৰ কাৰণে ইমানখিনি মই কষ্ট কৰি আছোঁ বাকী আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু কেকৰ ডিজাইনটো কেনেকুৱা লাগিলে জনাব ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ আহিছোঁ বাই বাই